সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি যেহেতু আমাৰ এই কোকৰাঝাৰ অঞ্চলত এটা আমাৰ ৰূপনাথ ব্ৰহ্ম মেডিকেল হস্পিটেলটো লৈ পেলাই এটা পৰিৱেশ সৃষ্টি হৈছে। আমাৰ ইয়াৰ বিষয়ে আমাৰ সতীৰ্থ বন্ধু উকিল ডাঙৰীয়াই ক'লে, এতিয়া আৰু ইয়াৰ বিষয়ে আৰু ক'বলগীয়া নাই। এইটো এনে এটা এই অঞ্চলৰ পৰিৱেশটো নষ্ট কৰাৰ কাৰণে BPF বাহিনীৰ এটা প্ৰচেষ্টা। গতিকে মই সেই দিশত নকোৱা কৰি আমাৰ বিশেষ কৰি এই দিনাখন যে আমি জয়যুক্ত হোৱা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে আমাৰ এই কোকৰাঝাৰ সমষ্টিৰ যি এটা নতুন এটা পৰিৱৰ্তন আমাক দিলে, আমি তেখেতক আপোনালোকৰ মিডিয়াৰ থ্ৰুৱেদি ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ এই অঞ্চলত 10 বছৰ ধৰি আমাৰ এটা সাম্প্ৰদায়িক ধৰণৰ এটা পৰিৱেশ, এটা বড়ো অবড়োৰ মাজত এটা সংঘাত এটা সৃষ্টি কৰা এটা দলে ইয়াত আমাক চলাই আছিলে। গতিকে এইটো আঁতৰাই আজি ইয়াত আমি বিচৰাৰ দৰে, সকলো সমাজে বিচৰাৰ দৰে আজি আমি ইয়াতে UPPL আৰু NDA আমি জয়ন্ত বসুমতাৰী ডাঙৰীয়াক জয়যুক্ত কৰিবলৈ সক্ষম হ'লোঁ। গতিকে সমগ্ৰ বিটিআৰবাসী ৰাইজক মই আপোনালোকৰ মিডিয়াৰে হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। সেইটো নহয়, অলৰেডি মোদী ডাঙৰীয়াই কৈছে বা আমাৰ অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে NDA থকাৰ পিছত আৰু যে কেতিয়াও যে বেলেগ কৰি আৰু ইলেকশ্যন খেলা নহয়, এইটো সমগ্ৰ ভাৰতত আৰু এটি NDAৰে নিয়ম আৰু NDA এইটো প্ৰতিশ্ৰুতিৰে বা এইটো ৰাস্তাৰে তেখেতসকলে যায় আৰু আমি সেই বিশ্বাসৰে NDAৰ লগত আমি আছোঁ। গতিকে অনাগত যোনটো ইলেকশ্যন হ'বলৈ আহি আছে তাৰ আমি NDA হৈয়ে কোকৰাঝাৰ সমষ্টিটো আমি ফাইট কৰিম আৰু নহয়। ইয়াত এটা কথা আছে, আজি বহুতে বহু ধৰণৰ কথা কয়, কিন্তু আমি NDA হৈ পেলাই ইয়াত আমি UPPL আৰু BJP বুলি কথা নাহে, আমি NDA হৈ খেলিছোঁ। আৰু সকলোৱে জানে যে লোকসভা ইলেকশ্যনটো তাৰ যোনটো ট্ৰেইন সেইটো অলপ বেলেগ ধৰণৰ হয়। যেনেকুৱা এইবাৰ BPF এই বিটিআৰ এই অঞ্চলত স্পেচিয়েলি কোকৰাঝাৰ এটা ডাষ্টবিনৰ দৰে চুৰূপৰ এটা ৰূপ লৈছে। ডাষ্টবিন মানে আপোনালোকে গম পায় যে BPF বুলি সেই কোকৰাঝাৰ সমষ্টিত নায়েই, কিন্তু কিছুমান মানুহে যোনে সাম্প্ৰদায়িক ভাল পায়, যোনে জাতি লৈ পেলাই ৰাজনীতি কৰিবলৈ ভাল পায়, তেখেতসকলে ভোট দিবলৈ জাগা পোৱা নাই। গতিকে তেখেতসকলৰ যোনটো ডাষ্টবিন, BPF যিহেতু আজিৰ দিনত ডাষ্টবিন, সেই ডাষ্টবিনৰ ভোটকেইটা পৰিছে, বেলেগ একো নাই। ইয়াত BTCত আৰু BPF আৰু নাই। আপোনালোকক আজি আমি ক'ব পাৰোঁ যে অহা যোনটো BTC ইলেকশ্যন, এই BTC ইলেকশ্যন তেখেতসকলে 40টাৰ মাজত এটাও সমষ্টি নিজিকে। অকলে খেলাৰ কথাই নাই। যেতিয়ালৈ আমি এতিয়া NDA হৈ আছোঁ, NDA অলপ আগতে কৈছোঁ, আমি NDA হৈ খেলাৰ আমাৰ বহুত ইচ্ছা। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি আগন্তুক দিনতো আমি লোকসভাই হওক বা আমি বিধানসভাই হওক বা কাউন্সিল ইলেকশ্যনেই হওক, আমি একেলগে আমি বিৰোধীৰ লগত যুঁজ দিম বুলি তেখেতে আমাক কথা দিছে আৰু আমি সেনে মততে কাম কৰি আছোঁ সকলোৱে। মই সেইটোৱে কৈছোঁ, BPFৰ সকলো ভোটবিলাক ডাষ্টবিনৰ ভোট। ডাষ্টবিন, এই ডাষ্টবিনৰ অৰ্থটো আপোনালোকে ওলাই ল'ব। ডাষ্টবিনৰ কোনে ভোট পেলাব পাৰে সেই কথাটো আমাৰ বিটিআৰবাসী ৰাইজে জানে। সঠিকতে BPFক ভাল পাই পেলাই কোনো ভোট দিয়া নাই, BPFক ডাষ্টবিন বুলি ভোটটো তাত পেলাইছে। ভাগ্য পৰীক্ষাৰ কাৰণে লটাৰীহে কাটিব লাগিব। ৰাজনীতিকত নহ'ব সেইটো। ৰাজনীতিকত আমি সকলোৱে ভাই আৰু আমি ভাই হ'লে NDA হৈ আমি অহা দিনতো আমি এনেকৈ दिनै NDAनि सरकारा 7:30 दाफुंनाय जागोन आरो बेवहाय फिन खेबसेबावनि थाखाय मानगोनां प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङानो भारतनि प्राइम मिनिस्टार हिसाबै समायखिरा लागोन आरो बिथांजों लोगोसे माखासे केबिनेट मिनिस्टार बिथांमोना समायखिरा लागोन आरो बेनि लोगोनो NDA सरकारा आबुं महर मोनगोन। आङो दिनै जोंनि प्राइम मिनिस्टार नरेन्द्र मोदी बिथांखौ फिन खेबसेबाव मोनसे जारिमिनारि रेकर्ड खालामनानै थामथि खेबनि थाखाय प्राइम मिनिस्टार हिसाबै समायखिरा लागोननि थाखाय बिथांनिसिम गाहाम हामलायनाय बावहरदों आरो गोजोनथाव बाथ्रा जे नैबे लकसभायाव 10 बोसोरनि उनाव फिन जोंनि सासे MP देरहानानै जोङो फैदों आरो जोंनि MPआबो जि रुलिं गभर्नमेन्ट NDA नि पार्टनार जागोन आरो बेवहाय भारतबर्षनि माखासे थांखि लानायाव
जोंनि ओनसोलफोरनि माखासे जौगानायनि थांखि लानायाव बिथाङाबो बाहागो लानो हागोन आरो जोंनि सानैबो बिजाथि देरहाबोनायाव बिटिआर ओनसोलनिफ्राय जोङो जोबोद गोग्गानाय मोनदों आरो दासिम जिखिनि सावरायनाय जादों प्रधानमन्त्री प्राइम मिनिस्टार नरेन्द्र मोदी बिथाङा बुंदों जे एबार सरकार दानायनि उनाव आरोबाव जोंनि जौगानायनि खामानिया जोबोद स्पिडाव जागोन आरो थांनाय समफोरनिख्रुइ जिखिनि एरियाफ्राव जोङो गोसो होनांगो बेवहाय गोसो होनानै खामानि मावगोन दा बेवहाय आं मिजिंथिदों जोंनि बड'लेण्ड ओनसोलावबो नैबे गोदान सरकार दाखांनायनि उनाव जिखिनि जोंहा खामानि मावनांगौ दङ बेफोर खामानिखौ मोजाङै मावफुंलांनो हागोन आं बेखौ मिजिंथिदों आसा हिसाबैथ' बेबायदि जेबो गैया जोंहा एकर्डा इमप्लिमेन्ट जानांगौ बिनि थाखाय जोङो सरकारखौ नारसिनगोन आरो बेजों लोगोसे गुबुन गुबुन एरियायाव सोलोंथाइ बिथिङाव इन्डास्ट्रिनि बिथिङाव गुबुन गुबुन बिथिङाव जौगानाया जोंनि ओनसोलाव सहैनांगौ बिनि थाखाय जोंहा सानै एमपि लकसभा आरो राज्य सभानि सानैबो एमपिआ गोख्रोङै बेवहाय खामानि मावगोन आरो नारसिन जोङो दा एनडिएनि टीमाव दङ हिसाबै बेवहाय भारताव एनडिएनिफ्राय सरकार जागोन हिसाबै दिनै जोंनि जि टप लिडारफोर बिथांमोननि रायलायनायाव इउपिपिएल हिसाबै जोङो बाहागो लानो थाखाय खाबु मोनदों जोंल' नङा भारतनि गोबां जों बायदिनो रिजनेल पार्टिफोर दङ बिथांमोनाबो बाहागो लानो मोनदों दा बेनो आं बर' रायजो राजाफोरखौ आरो बिटिआर ओनसोलनि रायजो राजाफोरखौ धन्यबाद होनो सानो जे थांनाय 10 बोसोर जोंहा एमपि गैयामोन बेनिखायनो जोङो बेफोरबायदि माखासे हाबाफारिनिफ्राय डिप्राइभ जाना दङमोन आरो बे 10 बोसोरनि उनाव बेनिखायनो दिनै जोङो एमपिखौ मोनफिननायनि उनाव जोङो बे गासैबो खाबुखौ जों मोनफिननो हाबाय आरो बिनि थाखाय आङो आसामनि चिफ मिनिस्टार बिथांखौबो धन्यबाद होयो जोंनि प्राइम मिनिस्टार बिथांखौबो धन्यबाद होयो आरो बिटिआर ओनसोलनि रायजो राजा बिथांमोनखौबो आङो रोजा रोजा